নমস্কাৰ, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কথা পাতিম কেনেকৈ মোৰ প্ৰথম ভিডিঅ'টো ভাইৰেল হৈছিল। আচলতে মই প্ৰথম ভিডিঅ'টো দিছিলোঁ 2019 চনত, তেতিয়া এখন মই বাইক কিনিছিলোঁ। ভবা নাছিলোঁ যে মই আপোনালোকৰ ইউটিউবত ভিডিঅ' দিম, কিন্তু আহি থাকোঁতে হঠাৎ মনত পৰিল যে এটা ভিডিঅ' কিয় বনাই দিব পাৰোঁ মই। তেতিয়া ভিডিঅ' এটা বনাই দিছিলোঁ, মোটামুটি 1 মিনিটমানৰ ভিডিঅ' হ'ব। শ্বৰ্ট ভিডিঅ' হ'ল ভিডিঅ'টো, কিন্তু মই ভবা নাছিলোঁ যে ভিডিঅ'টো শ্বৰ্ট হ'ব। এনেই লং ভিডিঅ' বনাইছিলোঁ, কিন্তু শ্বৰ্টত গুচি গ'ল, কিন্তু ভিডিঅ'টো ভাইৰেল হৈ গ'ল। মোটামুটি ভিডিঅ' দিয়াৰ পাছত 1-1.5 বছৰমান মই ভিডিঅ'টো চোৱা নাছিলোঁ, কিন্তু 1-1.5 বছৰ পাছত মই হঠাৎ দেখিলোঁ যে ভিডিঅ'টো ভাইৰেল হৈ গ'ল। মোটামুটি 1,27,000 ভিউজ আহিল। তেতিয়াৰ পৰাই মই ভাবিলোঁ যে মই কিয়নো ইউটিউবত মাজে সময় পালে ভিডিঅ' দিব পাৰোঁ। সেইকাৰণে এতিয়াৰ পৰা কণ্টিনিউ ভিডিঅ' দি আছোঁ। ইউটিউবত ভিডিঅ' দি থাকিব লাগে, বেছি দেৰি কৰিব নালাগে, নহ'লে নিজৰ ইমপ্ৰেশ্যনটো বেয়া হৈ যায় ইউটিউবৰ ওচৰত। যদি সঘনাই ভিডিঅ' দি থকা হয়, তেতিয়া ইউটিউবেও ভাবে যে মানুহজনে কিবা এটা কৰি আছে, ভাল কাম কৰি আছে, সেইকাৰণে ইউটিউবেও ছাপোৰ্ট কৰে। সেইকাৰণে ট্ৰাই কৰিম মই প্ৰায় ভিডিঅ' দিবলৈ। আপোনালোকে যদি মোক এনেকৈ ছাপোৰ্ট কৰি থাকে, তেতিয়াহ'লে মই প্ৰায় ভিডিঅ' দি থাকিম। মোৰ চেনেলটো নতুনেই হয়, যদি ভাল লাগে মোৰ ভিডিঅ'বোৰ, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।